এখন গাঁৱত ৰামু নামৰ এজন মাছমৰীয়া আছিল আৰু ৰামুৱে সদায় ৰাতিপুৱা পুখুৰীত গৈ মাছ মাৰিছিল কিন্তু ৰামুৱে সদায় মাছ কমে পাইছিল। ৰামুক বন্ধুসকলেও বহুত ঝুকাইছিল আৰু ৰামুৰ মাছ কেতিয়াবা বিকি গৈছিল আৰু কেতিয়াবা বিকি নগৈছিল। ৰামুৰ ঘৰত ৰামুৰ পত্নীয়ে ৰামুক সদায় গালি পাৰিয়ে থাকিছিল। তুমি এনেকৈ খালী হাত আহিলে মই থাকিব পাৰো নেকি? মই এনেকৈ থাকিব নোৱাৰো। এনেকে কোনোবাই ভোকত থাকিব পাৰে নেকি কোৱাচোন তুমি? মই কি কৰিম কোৱাচোন, মোৰ জালত মাছেই নাহে। তুমি কেনেকুৱা মাছমৰীয়া হে? তুমি এটা মাছ ধৰি আনিব নোৱাৰা? নিজকে ইমান মাছমৰীয়া বুলি কৈ ফুৰা যে তুমি এইটো পুখুৰীত নেপালে সিটো পুখুৰীতো যাব পাৰা। বেলেগ পুখুৰী? আৰু এইখন গাঁৱত বেলেগ পুখুৰী ক'ত আছে? হাবিখনত এটা পুখুৰী আছে, তালৈকে যোৱা। তুমি পগলা হৈছা নেকি? সেইটো পুখুৰীত গ'লে আৰু মানুহ ঘূৰি নাহে, তুমি নাজানা? আৰে হেৰা হে, সেইবিলাক কথা বাদ দিয়া। মই কৈছো তুমি কাইলৈ সেই পুখুৰীটোলৈ যাবই লাগিব। আৰে সেই পুখুৰীটোলৈ কোনো নাযায়। সেইকাৰণেইতো মই তোমাক যাবলৈ কৈছো, তাত কোনো নাযায়। তুমি তালৈ গ'লে বহুত মাছ ধৰি আনিব পাৰিবা, কিয়নো তাত কোনো নাযায়। বহুত মাছ পাবা তুমি, বহুত পইচা পাম আমি। ঠিক আছে, তুমি কৈছা যেতিয়া মই কাইলৈ এবাৰ যাম। কি পুখুৰীটোত খালি এটাই মাছ আহিলে যে, আৰু মাছ নাই নেকি? মই আকৌ এবাৰ জাল মাৰি চাওঁ ৰবা। এয়া কি হৈছে? হে প্ৰভু, মোৰ ভাগ্যত মাছ নাই চাগে। এজনীয়েই মাছ আছে, এয়াই মই বজাৰত বিক্ৰী কৰোগে। অ' দাদা আহক আহক, মাছ একদম ভাল মাছ, জীয়া মাছ, আহক। ভাল মাছ? এইটো ভাল মাছ? তই সেই হাবিৰ পুখুৰীটোৰ পৰা মাছ ধৰি আনিছ? এই মাছ খাই আমি মৰি যাবলৈ আছে নেকি? সেই পুখুৰীটোৰ মাছ আমি বিকিবলৈ নিদিওঁ, ঠিক আছে? এতিয়াই মাছ উঠা আৰু ঘৰলৈ গুচি যা। কোনো কিন্তু নাই, ঠিক আছে? সেই পুখুৰীৰ মাছ আমি নাখাওঁ আৰু কাউকে খাবলৈও নিদিওঁ। আজি এটকাও নাহিল। হে প্ৰভু, মোৰ ভাগ্যত ইমানেই লিখা আছে নেকি? ঘৰলৈ গলেও পত্নীয়ে গালি দিব। তুমি একো কৰিব নোৱাৰা, মই গম পাইছো। তোমাৰ লগত বিয়া সোমাই মই বহুত ডাঙৰ ভুল কৰিলো। এই মোৰ মুখলৈ চাই কি ৰখি আছা? এই দে, মাছ দিয়া, মোক দিয়া। ঘৰত চাউল আছে নে, তেল আছে নে? একোৱে নাই, খালি বইল মাছে খাবা তুমি আজি। এয়া কি? মাছৰ কণীৰ ৰংটো এনেকুৱা নাথাকে, কি বস্তু এইটো? অ' এইফালে শুনাচোন, এইফালে আহাচোন, জল্দি এইটো কি চোৱাহিচোন। কি হল ভাগ্যৱতী? এয়া মাছৰ কণী, মাছৰ পেটৰ পৰা ওলাল, কিন্তু সোণৰ নিচিনা দেখিবলৈ একদম। মাছৰ কণী সোণৰ নিচিনা, চোৱা। এয়া দেখোন বহুত গধুৰ, ই সঁচাকে সোণ হয়। এয়া সঁচাকে সোণ হয়, মাছৰ পেটৰ পৰা সোণ। বাহ, কি মজা, সোণ সঁচাকে সোণ হয়। প্ৰভু, মই আজি ইমান দিনৰ পৰা খুজি আছিলো, তুমি আজি মোক দিয়ে দিলা প্ৰভু। সোণৰ কণী। আমি বহুত ধনী হৈ যাম, আমাৰ একো কম নহব। সোনকালে গৈ এয়া বিক্ৰী কৰি থৈ আহাগৈ। এতিয়াই গৈ মই বিক্ৰী কৰি থৈ আহোগৈ। ইমান পইচা। এয়া চোৱা, বজাৰৰ পৰা মাংস কিনি আনিছো। বহুত ভাল কৰিলা। মই এটা কথা ভাবিছো। কি কথা জানা? কি কথা ভাবিছানো? তুমি সেই পুখুৰীটোলৈ আকৌ যাবা, সেইটো যাদুৰ পুখুৰী হয়। কি জানো তুমি আকৌ সোণৰ মাছ পাই যোৱা। ঠিক আছে, মই কাইলৈ আকৌ যাম।
তুমি এতিয়া মাংসখিনি ভালকে বনাই দিবা একদম ভালকে আজি বহুত ভালকে ভাত খাম আৰে বা আমি এনেকৈ সদায় সদায় মাছৰ কণী পাই থাকিলে কিমান ধনী হৈ যাম তুমি সঁচাকৈ কৈছা আমি কিমান ধনী হৈ যাম মোৰ বিশ্বাসেই হোৱা নাই মই পাগল হৈ গৈছো সব হৈ যাব ভাগ্যৱতী সব হৈ যাব তুমি চাই থাকা এনেকৈয়ে মাছমৰীয়াজনে সদায় যাদুৰ পুখুৰীটোলৈ গৈ এটা এটা মাছ ধৰি আনিলে আৰু সিহঁত বহুত ধনী হ'বলৈ ধৰিলে আৰু সিহঁতৰ সকলো সপোন পূৰা হ'বলৈ ধৰিলে ডাঙৰ ডাঙৰ ঘৰ গাড়ী আদি সকলো সা সম্পত্তিৰে ভৰি পৰিল সকলো পোৱাৰ পিছতো ৰামুৰ পত্নীৰ মন নভৰিল দিনক দিনে লোভীয়া হ'বলৈ ধৰিলে কি হ'ল ভাগ্যৱতী ইমান দুখী হৈ বহি আছা যে মই কিয় বা দুখী নহম মোৰ ইমান সপোন আছে কিন্তু একো পূৰা কৰিব পৰা নাই কি কথা কৈছা ভাগ্যৱতী ইমান ডাঙৰ ঘৰ হা সম্পত্তি আছে কি কথা কৈছা ক'তনো ইমান পইচা আছে মই ভাবিছিলো গোটেই পৃথিৱীখনত ধনী বনিম কিন্তু নহৈছে দেখোন ইমান ধনী হ'বলৈনো কি প্ৰয়োজন ভাগ্যৱতী ইয়াতে সুখী থাকাচোন সদায় এজনী মাছ আনিছো আৰু সোণৰ কণী উলিয়াইছো এইটো কথাই ভাল নালাগে তোমাৰ মোৰ সদায় একেমতেই থাকিবলৈ বিচাৰা আগবাঢ়িবলৈ নিবিচাৰা এটা কাম কৰিব পাৰা নহয় সেই যাদুৰ পুখুৰীটোত এটা এটাকৈ মাছ ধৰি অনাতকৈ সদায় একেবাৰে গোটেইখিনি মাছ ধৰি আনিলে আমি কিমান ধনী হৈ যাম গোটেইখিনি মাছ কেনেকৈ আনিম মোৰ জালতো এটাই মাছ আহে এইটো কি কথা আমি দুইটাই গৈ একেলগে সকলো মাছ ধৰি লৈ আহিম তেতিয়া আমি কিমান সোণ পাম ভাবা এই কথা তুমি ঠিকেই কৈছা কিন্তু ভাগ্যৱতী ইমান লোভ হোৱাটো ভাল হয় জানো সদায় এজনী পোৱাটোৱেইতো ভাল আছে কিমান দুৰ্বল তুমি মই যিটো কৈছো সেইটোৱে হ'ব শুনা মই কোৱাৰ কাৰণেই তুমি সেই পুখুৰীটোলৈ গৈছিলা আৰু সোণৰ মাছ পাইছিলা সেইকাৰণে আমি দুইটাই কাইলৈ পুখুৰীটোলৈ যাম বছ আমি গোটেই পুখুৰীটো পানী হেঁচি পেলালো কিন্তু এটাও মাছ নোলাল মাছবিলাক কলৈ গ'ল ময়ো দেখিছো মাছটো থাকিব লাগিছিলে কলৈ গ'ল এয়া কি হৈছে আমাৰ ভৰিকেইটা পানী তলত কিয় গৈছে মোৰো গৈছে কি কৰো মই হিলিবই নোৱাৰিছো কি কৰো মই এতিয়া মই কৈছিলো নহয় তোমাক এইটো যাদুৰ পুখুৰী বুলি তুমি নুশুনিলা বেছি লোভ কৰিলা এতিয়া পাইছা মই কি কৰো কোনোবাই বচোৱা আমাক আমি মৰি যাম এতিয়া বচোৱা এতিয়া কান্দিলে কি হ'ব ভাগ্যৱতী লোভ কৰিলে সদায় মৃত্যুৱেই হয় চেনেলটো ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব থেংক ইউ ফ্ৰেণ্ডছ লগ পাম